নমস্কাৰ, দিছ ইজ হেল্থিকাষ্ট আৰু মই শ্ৰুতি তৰুণ প্ৰভা। আমাৰ এপিছ'ড 11ত মিষ্টাৰ কুশল কৃষ্ণদেৱ গোস্বামী আহিছিলে আৰু তাতে মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ যে তেখেতৰ পিয়ানো স্কুলখনৰ নাম কি, আৰু তাতে শুদ্ধ উত্তৰ দিয়া গৰাকী আজি আমাৰ মাজত উপস্থিত আছে। তেখেতৰ নাম হৈছে তপস্যা দাস। চ' তপস্যা, ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে খুব বেছি। মই মানে একচুৱেলি হেল্থ চেকআপ কৰাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, বাট মানে এইটো ইনিচিয়েটিভটোৰ কাৰণে একচুৱেলি অহা হ'ল। ইট ৱাজ লাইক আ পুছ আৰু ইয়াতে হেল্থ চেকআপটো যে কৰিলা গোটেইখিনি কৰি কেনেকুৱা পালা? বহুত ভাল পাইছোঁ ৰেছপন্স। ইউজুৱেলি মই বহুত মানে নিডলছ দেখিলে ভয় লাগে, এণ্ড এই যে ব্লাড ড্ৰ কৰাৰ প্ৰচেছটো আই ট'টলি হেট ইট। কিন্তু আজি ইয়াতে ইট ৱাজ ভেৰি স্মুথ আৰু ভাল লাগিছে। ইউজুৱেলি ইয়াতে ভালকে লোৱা হয়, গোটেইখিনি প্ৰিকশ্যনছ লৈ পেলাই লোৱা হয়। আৰু গমেই নাপালোঁ কেতিয়া ল'লে। কেনেকৈ গম পালা আমাৰ ভিডিঅ'টোৰ বিষয়ে? মোৰ মা এজনী একচুৱেলি ইউটিউব বাফ, খুব ইউটিউব চায়। তাৰপিছত আপোনালোকৰ এটা ভিডিঅ' আছিলে ন, চেফ অতুল লহকৰ লগত? তো তেওঁৰ ভিডিঅ'টো মায়ে পাইছিলে ফাৰ্ষ্ট, চোৱা ষ্টাৰ্ট কৰিলে। তাৰপিছত সেনেকৈ মানে যেতিয়া ছাবস্ক্ৰাইব কৰিছিলে মায়ে, তো ভিডিঅ'জ আহিলেতো অলৰ্টছ আহে, এনেকৈ মায়ে চাই থাকে আৰু হেল্থ ৰিলেটেড কথাখিনিও জানিব পায় বা এনেকুৱা টাইপৰ খুব ভাল এংগেজমেণ্ট। তাৰপিছত এদিন মই যোনটো কুৱেশ্যনৰ আনচাৰ কৰিছিলোঁ, পিয়ানো কিডছ, তেওঁৰ স্কুলখন ন, কুশল আংকলৰ, একচুৱেলি তেওঁৰ ভিডিঅ'টো অহাৰ দিনাখন মায়ে মোক দেখুৱাইছে। তাৰপিছত কৈছে তুমি চোৱাচোন কাৰ ভিডিঅ' আহিছে ইয়াতে। মায়ে এনেই কৈ থাকে, কিন্তু মানে ইমান আৰু কি আৰু মায়ে চাই থাকে আৰু ইউটিউবত ভিডিঅ'। তাৰপিছত তেওঁৰ ভিডিঅ'টো দেখালে, তাৰপিছত বোলো ইয়াত এওক দেখোন চিনি পাওঁ। তাৰপিছত মায়ে কৈছে ইয়াতে ভিডিঅ'টো তুমি চোৱা। মই চালোঁ আৰু তাৰপিছত কুৱেশ্যনটো সুধিছিলে, তাৰপিছত আনচাৰ কৰিলোঁ মই সেনেকৈ। সেইটোৱে আৰু। তুমি এনেই পিয়ানো হেৰি কৰা নেকি, প্লে' কৰা নেকি? নাই মই নকৰোঁ বাৰু, কিন্তু মোৰ মা দেউতা দুয়োটাই মানে মিউজিকৰ লগত ৰিলেটেড। আৰু এই গোস্বামী আংকলক একচুৱেলি মাহঁতে চিনি পায়, আৰু তেওঁৰ স্কুলখনৰ কথা মই সৰুৰ পৰাই জানো। বহুত মন আছিলে শিকা, কিন্তু নিমিলিল আৰু ফৰ ছাম ৰিজনছ। নাই, বেলেগ এক্সট্ৰা কাৰিকুলাৰ্ছ থাকে। মই ডান্স শিকিছিলোঁ, তো সেইকাৰণে টাইম নহয়। মে বি ছামডে, বাট সেই তেনেকৈ মানে মই মোৰ লাক ভাল আৰু যে এনেকুৱা এটা কুৱেশ্যন আহিলে এনেকুৱা এজন মানুহ পালোঁ যাক চিনি পাওঁ, এনচাৰ কৰিব পাৰিলোঁ। সেইটোৱে। এনেই আমাৰ ৱেবছাইটটোৰ বিষয়ে গম পোৱা নে? হয়, মই মায়ে যেতিয়া মানে মোক দেখুৱাইছিলে ভিডিঅ'জবিলাক, তেতিয়া মই আউট অফ কিউৰিয়চিটি মানে মই গুগল কৰিছিলোঁ। তাৰপিছত ডিৰেক্টলি ৱেবছাইটটোৱে পাইছোঁ। মই ইনফেক্ট ৰেজিষ্টাৰো কৰিছোঁ। তাৰপিছত এনেকৈ মই চেক কৰিলোঁ মানে কিবা কিবি। তাৰপিছত আৰু বেছিকৈ যিমান চালোঁ সিমান বেছিকৈ গম পাইছোঁ কিবা কিবি খুব ধুনীয়া ফিচাৰ্ছ আছে। আৰু ৰেফাৰ এণ্ড আৰ্ণ বুলি যোনটো অপশ্যন, সেইটোতো বিৰাটেই ভাল আই থিংক। এণ্ড মই মোৰ ফ্ৰেণ্ডজকো কৈছোঁৱেই, ইনফেক্ট আজি চবকে কৈ থৈ আহিছোঁ মোৰ ফ্ৰী হেল্থ চেকআপ আছে এনেকুৱা টাইপৰ। তাৰমানে কি, আমি মেইন মটিভটো, আমাৰ ৱেবছাইট ষ্টাৰ্ট কৰা মেইন মটিভটো হৈছে যাতে অকল গুৱাহাটীৰ মানুহে নহয়, অসমৰ যিমানখিনি মানুহ আছে চবকে আমি হেল্থ মানে ছাৰ্ভিচটো প্ৰভাইড কৰিব পাৰোঁ। ইয়াতে এনেকুৱা নহয় যে গুৱাহাটীৰ মানুহে ইমানখিনি ডিছকাউণ্ট পাই আছে, বাকীখিনি পোৱা নাই, সেনেকৈতো আমাৰো বেয়া লাগিব। হয়, ডেফিনেটলি। চ' আমি সেইকাৰণে ৱেবছাইটটো ষ্টাৰ্ট কৰিলোঁ। আমাৰ ফ্ৰেঞ্চাইজি ষ্টাৰ্ট হৈছে। এতিয়ালৈকে আমাৰ 22+ হৈ গ'ল, মানে অল অভাৰ আছাম। তোমাৰ মায়ং, মৰিগাঁও এক্সেট্ৰা হৈছে, বহুতখিনি হ'ল, 22+ হৈ গৈছে। চ' আৰু চাই আছোঁ কিমানখিনি হয়, আমি ট্ৰাই কৰি আছোঁ যাতে গোটেইখিনি অসমৰ মানুহে আমাৰ মেছেজ পায়, ছাৰ্ভিচ পায়। আৰু অকল তাৰমানে তেনেকুৱা বুলি নহয়, তাতে ধৰা আমি ৰেফাৰ এণ্ড আৰ্ণ যিটো তুমি ক'লা, তাতে আমাৰ ডিছকাউণ্ট প্ৰগ্ৰামটো চলি আছে। তাতে অলৰেডি আমাৰ আপ টু 30% ডিছকাউণ্ট হৈ আছে। তাৰ ওপৰত যেতিয়া তুমি ৰেজিষ্টাৰ কৰিবা 300 কইনছ পাবা, মানে পাৰ কইন ইজ ইকুৱেল টু তোমাৰ 1 ৰুপি। চ' তোমাৰ সেইটোতো এডিশ্যনেল তোমাৰ 300 কইনছ তুমি পাবা। তাৰ ওপৰত যেতিয়া তুমি ৰেফাৰ কৰিবা 500 কইনছ পাবা। তো মোটামুটি গোটেইখিনি মিলি পেলাই অলম'ষ্ট 60% মানুহ এজনে ডিছকাউণ্ট পাই যায়, তো আৰু কি লাগে? ডেফিনেটলি। আৰু ইউজুৱেলি কি হয়, এতিয়া যোনখিনি মানুহ হেল্থ কনচিয়াছ সিহঁতেতো কৰাবই, কিন্তু আমাৰ নিচিনা ষ্টুডেণ্টছবিলাকৰ কি হয়, আমি ভাবোঁ যে আমিতো হেল্ডিয়ে হয়, আমাকনো কি দৰকাৰ, বা আমি জানো খুব কম, আৰু আমি ভাবোঁ যে মানে কি আৰু নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়েৰ এনেকৈ পিছুৱাই থোৱা যায়। এতিয়া যেনেকৈ মই যদি আজি মানে ইমাৰ্জেহেল্থৰ কথা গম নাপালোঁহেঁতেন, বা মই যদি এই প্ৰগ্ৰামটোৰ কথা গম নাপালোঁহেঁতেন, মোৰ হেল্থ চেকআপটো চাগে আৰু কেইমাহমান পুছ হ'লহেঁতেন। লাষ্ট 2-3 বছৰৰ পৰাতো পুছ হৈয়ে আছে এনেও। চ' অকল মানে যিখিনি মিডল ক্লাছ, অকল মানে যোনখিনি
গ্ৰ'ন আপছ বুলি যদি কওঁ সিহঁতৰ কাৰণে নহয় ইউথৰ কাৰণে দিছ ইজ এ ভেৰি গুড ইনিচিয়েটিভ মানে ইটছ লাইক আ পুছ যে যিটো মই যদি কোনোবা এটা বস্তুত ডিছকাউণ্ট পাই আছোঁ ইমান হেভি বা কোনোবা এটা বস্তু যদি মোৰ কাৰণে ফ্ৰীতে হৈ আছে এণ্ড চব বস্তু মই ফোনতে কৰি আছোঁ চ' সেইটো এটা পুছ হৈ যায় আৰু ন ঘৰত বহি বহি যদি সেইখিনি ছাৰ্ভিচ পাই আছা য়েছ এণ্ড এনেকুৱা হয় ন তেতিয়া মানে কোনো নেক কৰি থাকিব নালাগে যে যোৱা হেল্থ চেকআপটো কৰোৱা ডক্তৰক দেখুওৱা সেইটো এটা নিজৰে মন যায় ন যে মই এইটো কৰি চাওঁ ভাল লাগিব পাৰে সেইটোৱে আৰু চ' তপস্যা থেংক ইউ ছ' মাছ ইয়াতে অহাৰ কাৰণে আমাৰো ভাল লাগিল তোমাক ছাৰ্ভিচটো দি পেলাই আশা কৰিছোঁ তোমাৰো ভাল লাগিলে মোৰতো ডেফিনেটলি বহুত ভাল লাগিছে মই এইটো ফ্ৰীতে পাইছোঁ বাট য়েছ ডেফিনেটলি থেংক ইউ ছ' মাছ ইমাৰ্জ হেল্থৰ এইটো এটা বহুত ধুনীয়া ইনিচিয়েটিভ মই বহুত এপ্ৰিচিয়েট কৰিছোঁ একচুৱেলি এণ্ড মই পাৰ্চনেলি মানে আজিকালি আৰু এই মানে মোৰ দেউতা ৰিচেণ্টলি খুব বেমাৰ পৰিলে চ' বেমাৰ পোৱাৰ পিছত মানে মই নিজেও অলপমান মানে হেল্থৰ ফালে কনচিয়াছ অলপ বেছি অৱেৰ হৈছোঁ এণ্ড এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাকে মানুহবিলাকক একচুৱেলি অলপ কিউৰিয়াছ কৰে হয়নে আৰু অলপ মানে নিজৰ এটা মনৰ পৰা আহে যে মই চাগে এইটো বস্তু কৰিব লাগে দিছ ইজ গুড ফৰ মি এণ্ড সেনেকৈ অকল এতিয়া আজি অকল মই কৰা নাই নহয় মইতো মোৰ মাকো ক'ম মোৰ দেউতাকো ক'ম মোৰ মাহঁতে এক্সটেণ্ডেড ফেমিলিক ক'ব চ' এইটো এটা বহুত ধুনীয়া ইনিচিয়েটিভ এণ্ড মই বহুত এপ্ৰিচিয়েট কৰোঁ আৰু এইটো বস্তু এণ্ড মই আশা কৰিছোঁ যে ইমাৰ্জ হেল্থে এইটো মানে আগলৈও এইটো বস্তু চলাই যাব দিছ ইজ ভেৰি নাইচ একচুৱেলি গতিকে দেখিলে আজি তপস্যাই কেনেকৈ শুদ্ধ উত্তৰ দি পেলাই আমাৰ পৰা ফ্ৰী হেল্থ পেকেজ লাভ কৰিলে আপোনালোকৰো চান্স আছে আপোনালোকেও আমাৰ ভিডিঅ' চাই থাকিব আৰু আমাৰ ফ্ৰী হেল্থ পেকেজ লাভ কৰিব পাৰিব আৰু আমি সদায় কৈ আহি আছোঁ emergehealth.in হৈছে মিডল ক্লাছৰ এক হেল্থ কেয়াৰ কোম্পানী আমি ইমাৰ্জ হেল্থৰ দ্বাৰা আপোনালোকৰ মাজত একেবাৰে কম খৰচত ছাৰ্ভিচ দিব চেষ্টা কৰি আছোঁ আপোনালোকে মাত্ৰ গুগলটো খুলি পেলাই তাতে emergehealth.in মাৰি পেলাই লগ ইন কৰিব লাগে বাকী তাতে গোটেই টেষ্ট বুকিং ডক্তৰ এপইণ্টমেণ্ট চাৰ্জিকেল পেকেজ প্ৰেগনেঞ্চি পেকেজ ইত্যাদি গোটেইখিনি তাতেই সোমাই আছে তাৰ উপৰিও যদি ধৰক আপুনি প্ৰেছক্ৰিপশ্যনখন বুজি পোৱা নাই পঢ়িব পৰা নাই তেনেহ'লে ইজি বুকিং বুলি তাতে এটা অপশ্যন আছে তাতে ক্লিক কৰিলে আপুনি চিম্পলি প্ৰেছক্ৰিপশ্যনখন ফটো মাৰি পেলাই তাতে পঠাই দিয়ক বাকী আমাৰ ফালৰ পৰা আপোনাৰ প্ৰেছক্ৰিপশ্যনখন পঢ়ি পেলাই আপোনাৰ হৈ পেলাই বুকিং কৰি দিয়া হ'ব চাওকচোন কিমান ইজি তাৰ উপৰিও আপুনি আমাৰ ৰেফাৰ এণ্ড আৰ্ণ প্ৰগ্ৰামটো ইউজ কৰিব পাৰে আপোনাৰ চিম্পলি প্ৰফাইলত গৈ পেলাই আপুনি তাতে ৰেফাৰ এণ্ড আৰ্ণ বুলি লিখা থাকিব তাতে ক্লিক কৰি দিলে আপোনাৰ লিংকটো আপুনি শ্বেয়াৰ কৰি দিলে হ'ল আপুনি অট'মেটিকেলি 500 কইনছ পাই যাব আৰু সেই 500 কইনছটো যেতিয়া আপুনি বুকিঙৰ টাইমত ইউজ কৰিব আপুনি 30 to 50% ডিছকাউণ্ট অলৰেডি সেনেকৈ পাই যাব একেবাৰে ইজি বাৰু আজিলৈ আহিছোঁ আমি পুনৰ আহিম এটা নতুন খণ্ডলৈ